morning guys, this is Ankita and welcome back to my channel Ankita Aruniamon. বৰ্তমান টাইমটো হ'ল 5:25 আৰু ইমান ৰাতিপুৱা উঠাৰ কাৰণ এটাই যে আজি আমি পিকনিক যাম ডিপাৰ্টমেণ্টৰ ফালৰ পৰা। তো এতিয়া মই ফ্ৰেছ হওঁ, গা পা ধুওঁ, পিকনিক ক'ত যাম সেইটো মই অলপ দেৰিকৈ কৈ আছোঁ, ছাছপেন্সত থাকিব। তো বলক তেনেহ'লে আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। So বৰ্তমান মই ওলালোঁ ৰেডি পূৰা। এতিয়া দেউতাৰ কাৰণে ৰখি আছোঁ, দেউতা আহি আছে, দেউতাৰ লগত মই বাইকত যাম কলেজলৈকে। আৰু আমাৰ ঠাইটো হ'ল হাহিমলৈ যাম পিকনিকলৈ, আৰু হাঁহিব যাম, ঠিক আছে, হা। অ'কে, তো এতিয়া 7টা বাজিলে, কিন্তু দেখা পাইছে মোৰ পিছফালে অলপো কুঁৱলী মৰা নাই, বহুতেই কুঁৱলী আছে, তো বহুত ঠাণ্ডা হৈ আছে। দেউতা মই কি বনাই আছো ৰাতিপুৱাৰ পৰা? কি বনাই আছো? কি বনাই আছো? তো কলেজৰ পৰা ওলাইছিলোঁ 8:45 আৰু এতিয়া আহি 11:30 বাজি গ'ল। এতিয়ালৈকে গৈ পোৱা নাই, অলপ দেৰি পিছত গৈ পাম আৰু। তো ৰাস্তাত আছোঁ, সকলোৱে নাচি আছে আৰু বহুতেই নাচিলে। ইভাইতো বহুত নাচিলে, সকলোৱে এনজয় কৰিলোঁ। এতিয়া অলপ লাহেকৈ গৈ পাই আছোঁ। আজি একেবাৰে চিট নাপাম যেনে লাগিছে, কাৰণ যিমানখিনিহে মানুহ হৈছে। দীপিকা ভাল পালা গাটো? দীপিকাৰ গা বেয়া আছিলে, ভাল পাই গ'ল। দীপশিখা ক'ত গ'ল? দীপশি, চন্দনা গাটো ভাল পালা যদি এবাৰ হাই কৰি দিয়া। তাইও গাটো ভাল পাই গ'ল, যিয়ে নহওক ভাল লাগিলে। এতিয়া বহুতেই ভিৰ হয়, আমি ঠাই পাম নে নাপাম। একচুৱেলি যিটো ভাবিছিলোঁ সেইটোৱে হ'ল, আমি জেগা অকণমান জেগাও পাইছোঁ, বেছি জেগাও পোৱা নাই। যিয়ে নহওক সেইখিনি জেগাতে এডজাষ্ট কৰিম। আৰু ইয়াৰে পৰিৱেশটো খুবেই বেছি ধুনীয়া, আৰু আমি জেগাটোতো অকণমান পালোঁ, সেইটো বেলেগে কথা। আৰু চবতকৈ মেইন হ'ল নেটৱৰ্ক নাই ইয়াতে, এটা নেটৱৰ্কো নাই, অলপো নাই। এতিয়া হ'ল 12টাই বাজে, কেতিয়া খাম কেতিয়া বনাম নাজানো আৰু। তো এতিয়া আছোঁ আমি পানীৰ মাজত আৰু খাব লৈছোঁ ব্ৰেকফাষ্ট। চবে খাই আছে, ময়ো খাওঁ, আপোনালোকে চাওক। দলংখনত আহিলোঁ, উঠিলোঁ, ভিডিঅ' বনালোঁ, ফটো উঠিলোঁ। কথাটো হ'ল যে গতিকে আৰু নাথাকোঁ ইয়াতে, যামগৈ, কাৰণ আমাৰ দীপশি কান্দি দিছে বেচেৰি, ইমানেই ভয় লাগিছে তাই। আমি এতিয়া আহিছোঁ নেটৱৰ্কৰ সন্ধানত। নেটৱৰ্ক নাই অলপো। দীপি কোনফালে আছে নেটৱৰ্ক? আহিছোঁ নেটৱৰ্কৰ সন্ধানত। তো এইখিনি হ'ল আমাৰ বাগান, তামোলৰ বাগান। ইয়াতে প্ৰায় 150-200 ওপৰত তামোল আছে। তামোলৰ 1000ৰ ওপৰত আছে জানো? তো 1000ৰ ওপৰত ইয়াতে তামোল গছ আছে, আৰু ইমান ওখ তামোল গছ। ৰেডি
এতিয়া খাই বৈ ৰেডি আৰু যাবলৈ ওলালোঁ। আপোনালোকে দেখিছেনে ইমান ধুনীয়া এখন পিকনিক স্পটত ইয়াতে ক'ৰবাত চিপছৰ বাকলি আছে, ক'ৰবাত কমলাৰ বাকলি, ক'ৰবাত কলৰ বাকলি, ইমান এনেকৈ পেলাই থৈ গৈছে। পিকনিক খাব আহিছে হয়, কিন্তু এনেকৈ আৱৰ্জনাবিলাক পেলাই থৈ নাযাব, কাৰণ অহা বছৰ হয়তো আপোনালোকে আহিব বা আমাৰ ঠাইত অন্য মানুহ আহিব। গতিকে যিবিলাক আৱৰ্জনা আছে নিজৰ লগত লৈ যাব আৰু এইবিলাক ৰিচাইক্লিঙত দিব পাৰিব। যিবিলাক কলৰ বাকলি, কমলাৰ বাকলি, আলুৰ বাকলি এইবিলাক আছে, সেইবিলাক আপোনালোকে সাৰ বনাব পাৰিব ঘৰত লৈ গৈ পেলাই, আপোনালোকৰে কামত আহিব। গতিকে লেতেৰা নকৰিব ঠাইখিনি। আজিৰ এই ভিডিঅ'টো ইমানতে শেষ। আমি এতিয়া বাছত উঠিম, সকলোৱে ঘৰত যাম। আৰু মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে জনাব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, মোৰ ভিডিঅ'ত লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। বাই বাই, টাই টাই। আৰু সকলোৱে পিকনিক খাব, কিন্তু লেতেৰা নকৰিব। বাই।